নমস্কাৰ আপোনালোক সকলোৱে গম পাই আছে আমাৰ ঘৰত বিয়া যা যোগাৰ চলি আছে আৰু আমি যেহেতু অসমীয়া হয় হেতু কাৰণে জোৰোণতো আমি পিঠা দিবই লাগিব আৰু মাঘৰ বিহুত এবাৰ মই পিঠা বনাব নোৱাৰিলো কাৰণ মোৰ গাটো অলপ বেয়া আছিলে মাক কৈছিলো যে মই বিয়াত এবাৰ পিঠা মই বনাম তো এয়া মই পিঠা অলৰেডি বনালো আৰু এইখিনি বনাম মানে লাষ্ট আৰু হেতু কাৰণে ভাবিছো ভিডিও এটা বনাই লওঁ আৰু এটা কেটা হৈছে গম পায় 10:42 মানে 11টা বাজিব হৈছে বহুতে চাগে মোবাইল টিপি আছে আৰু মই পিঠাত লাগিছো তো চাই থাকক মই পিঠা কেনেকৈ বনাওঁ ইয়ে ৰাইজ দেখিছে নহয় মই ঘৰৰ কাম সকলো জানো এনেই আপোনালোকে কৈ নাথাকিব মই আকৌ ৰীল বনাব জানো বুলি কৈ দিছোঁ মই ভিডিঅ'টোত দেখাই দিছোঁ আৰু বিয়াত ৰাইজ মানে বিয়া আৰু জোৰোণলৈ বুলি মই নিজ হাতেৰে পিঠা বনাইছোঁ সেইটো কাৰণে পিঠাখিনি আকৌ আপোনালোকে বেয়া হ'লেও খাব বেয়া নহয় বাৰু সেইটো মোৰ নিজৰ ওপৰত কনফিডেঞ্চ আছে কিন্তু হ'লেও কৈ থৈছোঁ আৰু পিঠাখিনি মানে খাব আৰু দেই যিসকল জোৰোণত আহিব মোৰ ভিডিঅ'টোৰ জৰিয়তে কৈ দিছোঁ আৰু আপোনালোকক ঠিক আছে ৰাইচ পিঠাটো কি ধুনীয়া হৈছে দেখিছে একদম মোৰ নিচিনা দীঘলি আৰু মায়ে মানে কৈছে মানে পিঠাকেইটা ভাল হৈছে জোৰোণত দিবলৈ মানে ভাল হ'ব কিছুমান পিঠা বেয়া হৈ যায় যে মোৰকেইটা পিঠা একদম দীঘলীয়া হৈছে মোৰ মানুহজনীৰ নিচিনা আৰু গম পাইছে হাত পুৰি গৈছে ৰাইচ নুপুৰিবনো কিয় চেনি দি বনালে ইমান নুপুৰে কিন্তু গুড় দি বনালে মানে লাগি ধৰে যে পুৰে হাতৰ ঢৌ উঠি গৈছে ৰাইচ কিন্তু হ'লেও বনাইছোঁ মানে কিয় ভাল পোৱা কামবোৰ কৰি ভাল লাগে দিয়কচোন লাগিলে যিমানেই কষ্ট নহয় বাকী ভিডিঅ'টো আজিলৈ ইমানতে এৰিছোঁ বাই বাই